নমস্কাৰ বন্ধুসকল, মই কলাগাৰ ল'ৰাটো। কি খবৰ? ভালনে সকলোৱে? আৰু আজি মই আহিছোঁ পুখুৰী হয় দেই, মাছ থকা পুখুৰীত কাপোৰ ধুবলৈ আহিছোঁ। কাপোৰ ধোৱাৰ লগতে এটা সৰু ভিডিঅ' বনি যাওক, আপোনালোকেও চাওক যে আমি নাগালেণ্ডত কেনেকুৱাকৈ আছোঁ, কি কৰি আছোঁ। এইবিলাক চব পুখুৰীতে মাছ আছে দেই, একদম পূৰা মাছ থকা পুখুৰী হয়। এইফালেও আছে, এইফালেও আছে, এইফালেও আছে, সেইখিনি গোটেইখিনি পুখুৰী এৰিয়াই। এয়া যিমানমান আছে সকলোৱে মানে কি কয়, পুখুৰীতে কাপোৰ কানি ধুৱে। আজি আমি আহিছোঁ পুখুৰীত কাপোৰ কানি ধুবলৈ। নাদ আছে, কোনে নাদৰ পানী তুলি থাকিব, পুখুৰীত ধুৱাই ভাল। পুখুৰীত কাপোৰ ধুবলৈ আহিলোঁ, লগতে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ পুখুৰীবিলাক। আৰু এইফালে ওপৰত চাহ বাগান আছে দেই, মই দেখুৱাম দেই, ধামাকা চাহ বাগান আছে। কি বুলি কয়, ওখ জেগা হয়, অলপ উঠিবলৈ কষ্ট হ'ব, হ'লেও উঠিব লাগিব। আৰু এইফালে চাওকচোন, মাছ এটাও সকি যাব নিদিওঁ বুলি মানে এইফালে বাৰিষা দিনত পানী আহে, মাছ এটাও সকি যাব নিদিওঁ বুলি এইফালে পূৰা জানলা লগাই দিছে। মাছনো নোযোৱাকৈ থাকিব নে, মাছটো যাবই ন। কি যে হ'ব। পূৰা বাগান, আৰু ইয়াত লেবাৰ ল'ৰা দুটা আছে, সিহঁতি পূৰা বাগান চাফা কৰি আছে। ক'ত গ'লগৈ জানো, এতিয়ালৈকে দেখি পোৱা নাই, খাবলৈ গৈছে নেকি। ময়ো শিলিখা খাই আছোঁ, ঘৰৰ পৰা শিলিখা লৈ আহিছিলোঁ। আৰু চাওক, ইমান ওপৰ, ইমান তলত, মানে বহুতখিনি ওপৰ আৰু। যিহেতু পাহাৰ আছিলে ন আগতে, পাহাৰ কাটি কাটি এনেকৈ বনাইছে। আৰু এইবিলাক এতিয়া যোনবিলাক য'ত কাম চলিছে তাত মানে এনেকুৱা ছিষ্টেমত হৈছে, তাত যোনটো মাটিটো বিকি দিব, তাত যোনখিনি বল্ডাৰ ওলাব, সেই বল্ডাৰখিনি হৈছে মালিকৰ। আৰু যোনখিনি চেন কেবুল থাকে ন, সেইখিনি হৈছে বেষ্টত যায়, সেইখিনিতো মালিকে নলয়, বেষ্টত যায়, নহ'লে ক'ৰবাত কাৰোবাক লাগিলে পেলাই দিয়ে, সেনেকুৱা ষ্টাইলত কাম চলি আছে। অৱস্থাতে কাম কৰি আছে। মই এইফালে পূৰা ভিডিঅ' বনোৱাত, কাপোৰ ধোৱাত মোৰ কাম। আৰু ইয়াত নাগা আণ্টি এজনী আছে, আমাক সদায় ভাত চাত বনাই মেলি খুৱায়, কিন্তু ভালে আছে বাৰু। যিহেতু ভাত পানী টাইমমতে খাবলৈ পাব, ভাত চাহ একো চিন্তা নাই। আৰু এতিয়া মাটি কঁঠালৰ গছ আছে দেই, মাটি কঁঠালৰ গছ তামাম আছে। এইবিলাক দেখিছেনে, চব মাটি কঁঠালৰ গছ। আৰু এটা ভাল কথা, কালিতো আমি অসমত আছিলোঁ, ৰাতিপুৱা আহি 5টা বজাত আহিছোঁ, 6টা বজাত পাইছোঁ। 1 ঘণ্টা লাগিছে, আমি নন ষ্টপ যিহেতু আহিছোঁ ন, 1 ঘণ্টা লাগিছে। আৰু আমি ইয়াত আহিয়ে বনৰীয়া কুকুৰা মাৰিছিলে ৰাতি, কুকুৰা মাংস ৰাতিপুৱা ভাতটো বজাই দিলোঁ। আৰু এতিয়া দুপৰীয়াকৈ কিবা বেলেগ আয়োজন কৰিছে বোলে, মানে খোৱা বোৱাত বেয়া বুলি ক'ব নোৱাৰি, খাই আছোঁ, খাই বৈ জিন্দাবাদ। পাহাৰীয়া বস্তু চব খাই থ'ব লাগে। সেইদিনাখন হৰিণা মাৰিছিলে, হৰিণা মাংস মই 2 পিচ খাই চালোঁ, ফাৰ্ষ্ট টাইম খাইছোঁ ন। যি হওক বস্তু প্ৰথমবাৰ খালে মানে এপিচ বা 2 পিচে খাই চাব লাগে। হৰিণা মাংস 2 পিচ খালোঁ, তাৰপৰা আজি ৰাতিপুৱা বনৰীয়া কুকুৰা খালোঁ। আৰু এতিয়া দুপৰীয়া কি বনাইছে নাজানো। ঠিক আছে, আৰুনো কি ক'ম, ইমানখিনিয়ে ক'লোঁ। আজিলৈ ইমানেই আপডেট, আৰু বেলেগ নাই। ভিডিঅ'বিলাক চাব দেই, মোৰ মাছৰ ভিডিঅ' দিলেহে বেছিকৈ মানে ভিউজটো আহে, বেলেগ ভিডিঅ'তচোন ভিউজে নাহে। তাৰ কাৰণটো কি, মাছৰ ভিডিঅ' ইমান মানুহে চায় না, তেতিয়াহ'লে আকৌ মাছৰ জেগাত যাব লাগিব ন ভিডিঅ' বনাবলৈ, তেতিয়াহে আপোনালোকে চাব ভালকৈ। তেতিয়া মোৰ গোটেইখিনি ভিডিঅ'ত বৰাবৰ ভিউজ আহিব, নহ'লেতো ভিউজে নাহে। চেহেৰাই বেয়া না কথা ক'ব নাজানো, কিন্তু মাছৰ ভিডিঅ' দিলে যেনেকুৱা হওক লাগে ভিউজটো আহিবই, 100%। আৰু ঠিক আছে, হ'ব, এতিয়া মই গান শুনি কাপোৰ ধুই লওঁ। মই কলাগাৰ ল'ৰাটোৰে, আপোনালোকে চাই আছে নাগালেণ্ডৰ পৰা, আৰু আজিলৈ ভিডিঅ'টো ইমানে পায় দেই।